নমস্কাৰ, মোৰ নাম অভিজিত কুমাৰ। মই একচুৱেলি IISc নহয়, মই কাষতে থকা নিয়াছৰ এজন PhD স্কলাৰ। মোৰ ঘৰ যোৰহাটত। চ' আজি এই সন্ধিয়াটোত আমি দুয়ো মিলি গুৰুজনাৰ অমূল্য সৃষ্টি ভাওনাৰ দুটিমান সংলাপ আপোনালোকৰ আগত নিক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ। এয়া ঠিক অভিনয় নহয়, মাথো সংলাপ নিক্ষেপে কৰিম। গতিকে আশা কৰোঁ আপোনালোকে উপভোগ কৰি ভাল পাব। নাটখন হৈছে সিন্ধুমণিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গোদ্ধাৰ, আৰু চৰিত্ৰ দুটি হৈছে সম্পৰাসুৰ আৰু অপৰাসুৰ। দাদা অপৰাসুৰ তন্ত্ৰ অধিষ্ঠিত হোৱা কোন ধৰে নাপালো তথাপি মনৰ শান্তি। ভাই দাদা অধিদেৱ নন্দন সেই কপটীয়া ইন্দ্ৰই পাৰে পাৰে কপট শালনাৰে কাঢ়ি দিছে দৈত্যপুৰৰ সৰ্বভূ। ভাই নলওঁ যদি মই ইয়াৰ উত্তম প্ৰতিশোধ, তেন্তে ৰব জানো এই সিংহাসনৰ মান। সঁচা কথা কৰা দাদা, দৈত্যৰ ৰথে জন্মে আমি দৈত্য বোলা। সেয়ে নিজ অধম কুলাংগাৰ বুলি চিৰকাল ঘৃণাই আমাক কাপুৰুষ দেৱতা প্ৰতিশোধৰ স্পৃহা কিন্তু ভাই দাদা পুৰা প্ৰস্তুতিৰে যদি আমি কৰোঁ যুদ্ধৰ আৰম্ভ, তেন্তে বিপৰ্যয় মিলিব ভাগ্য। সেয়েহে ভাই এতিয়া অতি শীঘ্ৰে তুমি প্ৰশিক্ষিত কৰি মোৰ বিপুল দৈত্য বাহিনী কৰা আয়োজন এক বিশাল সমাৰোহ হ'ব দাদা। আৰু ময়ো যাওঁ মহাদেৱক তুষ্ট কৰিবৰ হেতু। মহাদেৱ? ভাই মহাদেৱ কঠোৰ তপস্যাৰে তুষ্ট কৰি মহাদেৱক লভিম মই মনোমত বৰ। মনোমত আৰু তাৰ পিছত চাম যেনেদৰে কিদৰে ৰক্ষা কৰে অমৰাৱতীপুৰ। কিন্তু দাদা ভাই মহাদেৱে যদি নিদিয়ে তোমাক মনোমত বৰ, তেতিয়া কি কৰিবা? তেতিয়া কি কৰিব দাদা? তেতিয়া যত আছে ভক্তগণ শিৱৰ, আৰু যত আছে বিষ্ণু ভক্ত এই ব্ৰহ্মাণ্ডৰ হৃদয়ে, সকলোকে ধৰি আনি যাদিম মই অগ্নিকুণ্ড। আৰু তাৰ পিছতো যদি মহাদেৱ তুষ্ট নহয়, তেতিয়া কি কৰিবা দাদা? তেতিয়া ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই তিনিওকে
মই হ'ম বিশ্ব ব্ৰহ্মাণ্ডৰ জাগ্ৰত কিন্তু দাদা সত্যতে নল'বা তুমি শিক্ষাৰ আশ্ৰয় জানো আমি ভালদৰে ভক্তিতে তুষ্ট হয় ভগৱা ভক্ত সেয়ে যোৱা তুমি আৰাধনাৰ হেতু ময়ো যাওঁ আপোন কৰ্তব্য ব'লা ভাই কালিলৈ প্ৰভাততে কৰিম যাত্ৰা মই হৰ আৰাধনা